Good morning friends, Vestigeৰ brand ambassador Sidharth Singh sir আজি আহি আমাৰ গুৱাহাটীত আহি উপস্থিত হৈছে। আপোনালোকে দেখিছে ইয়াৰ ৰাজটো সবে নিজৰ কিবা এটা লাইফৰ টাৰ্নিং পইণ্ট এটা বিচাৰি আহিছে, সবে লাইফত কিবা এটা এচিভমেন্ট কৰিম বুলি আহিছে। টাৰ্গেট এটাই সকলোৰে যাতে তেওঁলোকৰ ড্ৰিমছটো ফুলফিল কৰিব পাৰে। আজি আমি আপোনালোকক ইয়াৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। তো প্লিজ ওয়াচ, লগতে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। এছিয়াৰ হায়েষ্ট আৰ্নাৰ ফ্ৰম নেটৱৰ্ক মাৰ্কেটিং মিষ্টাৰ সিদ্ধাৰ্থ সিং ছাৰ তেখেতৰ এটা ছাকচেছ ছেমিনাৰ, যিটো ছাকচেছনে মানুহৰ ৰিয়েলি লাইফটো চেঞ্জ কৰি দিয়ে। তেওঁৰ জাৰ্ণি ছাকচেছৰ তেওঁৰ জাৰ্ণিটো তেওঁ আমাৰ লগত শ্বেয়াৰ কৰিব আৰু নিশ্চয় সেইটো আমাক বহুত ইনস্পায়াৰ কৰিব, যাতে আমিও তেওঁৰ নিচিনাকৈ আগবাঢ়ি যাব পাৰোঁ। তেওঁ যিবোৰ অবষ্টেকুল পাইছে, বিভিন্ন ধৰণৰ বাধা বিঘিনি পাইছে, তাৰ মাজতো তেওঁ কেনেকৈ আগবাঢ়ি গৈছে আৰু আগবাঢ়ি গৈ তেওঁ আজি এছিয়াৰ ভিতৰত হায়েষ্ট আৰ্নাৰ ফ্ৰম ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী যিজন ব্যক্তিয়ে 1 crore 5 lakhs পাৰ মান্থ ইনকাম কৰি আছে। ভেষ্টিজৰ মিনিংটো হ'ল ফুটপ্ৰিণ্ট অফ ছাকচেছফুল পিপুল। নমস্কাৰ, মোৰ নাম হিৰণজিৎ বাস্কৰ। মই বিকম কমপ্লিট কৰিলোঁ এইবাৰ। মই ভেষ্টিজত জইন হোৱাৰ এটাই কাৰণ আছে, যাতে মই ভৱিষ্যতে মোৰ জীৱনত এটা নতুন দিশ দিব পাৰোঁ। মোৰ নাম শ্ৰী গুণজিৎ দাস। মই পাঠশালাৰ পৰা আহিছোঁ। মই বিকম 5th চেমৰ ছাত্ৰ। মই পাঠশালাৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰী ধনজিৎ তালুকদাৰ আৰু মই বিকম 5th চেমৰ ছাত্ৰ। মোৰ নাম শ্ৰী নিশান্ত তালুকদাৰ। মই পাঠশালাৰ পৰা আহিছোঁ। মোৰ বিকম কমপ্লিট হৈছে। আজিকালি চাকৰি পোৱাটো টান, কিন্তু এনেকুৱা এটা হেৰিয়ত এটা ভেষ্টিজ এটা ভাল প্লেটফৰ্ম, মানে বহুত স্ক'প আছে। জীৱনৰ মানে সপোন ফুলফিল কৰাৰ কাৰণে আহিছোঁ ইয়াতে। আজি বহুত ভাল লাগিছে। জাষ্ট এটা এনেকুৱা এটা মাহল আজিলৈকে ফিল কৰিব পৰা নাছিলোঁ, বিকজ দ্য ওৱান এণ্ড অনলি সিদ্ধাৰ্থ সিং ছাৰ আমাৰ মাজত আহি পেলাই থিয় হৈ অকণমান পিছতে। তাৰ লগতে আমি দূৰ দূৰণিৰ পৰা বহুত মানুহ আহিছে ইয়াত। বহুত মানুহে আজি সেই তেওঁৰ লেচনটো শিকিব আহিছে, যে তেওঁ কি ক'ব, কেনেকৈ আমি ইমপ্লিমেণ্ট কৰিম সেইখিনি কথা। সেইখিনি কথা যদি তেওঁৰ 1 কোটি পোৱা মানুহজনৰ যদি 1% আমি লৈ ল'ব পাৰোঁ, আমি লাখপতি হৈ যাম। কাৰণ আজি যিটো ইভেণ্ট, এইটো ইভেণ্টত 1 লাখৰ পৰা 1 কোটি টকালৈকে ইনকাম কৰা মানুহ দেখা পাব। আমি যেতিয়া 1 লাখৰ পৰা 1 কোটি টকা ইনকাম কৰা মানুহ দেখা পাম, অভিয়াছলি আমাৰ কনফিডেঞ্চ বাঢ়িব। আৰু এবাৰ যদি কনফিডেঞ্চ আহি যায়, তেতিয়াহ'লে কি হ'ব, আমাৰ ছাকচেছ হোৱাটো ইজি হ'ব। কাৰণ আমাৰ মানুহখিনি কি হয়, বিশ্বাস কৰিবলৈ তাৰ পৰা সঁচাকৈ ইমান পায়নে, বা ইমান মানুহ ভেষ্টিজত কাম কৰি আছেনে। গতিকে ইয়াতে যেতিয়া এনেকুৱা ডাঙৰ ইভেণ্টত আহিব আৰু হাজাৰ হাজাৰ মানুহ দেখা পাব আৰু উইথ এচিভমেণ্ট দেখা পাব, তেতিয়া কি হ'ব, কনফিডেঞ্চটো বহুত বাঢ়ি যাব। মেডাম, আপোনাক দেখি আমি সঁচাকৈ মানে ইনস্পায়াৰ্ড হৈছোঁ। এনেকুৱা এটা বয়সতো বা এইটো হেৰিটো যে আপুনি এনেকুৱা এটা প্লেটফৰ্মত আহিছে, তো আমি সঁচাকৈ মানে খুব আনন্দিত মানে আপোনাক লগ পাই। মই মানে প্ৰথমতে সিহঁতে কৈ থকা শুনোতো, শুনি পেলাই মই সোমাম দেই এনেকৈ কয়। নাই নাই তই নোৱাৰা ভাইটিয়ে তেনেকৈ কয়। মোক কিয় নিদিওঁ, দেচোন মোকো চান্সটো দে, মই কৰোঁ। এনেকৈ শুনি থাকোঁতো কথাবোৰ, এনেকৈ হৈ থাকে। মোৰ কি হয় কি নহয় নাই, মই বিজি হৈ থাকিম, মোৰ মনটো ভাল লাগিব। খুব ভাল। আপোনাৰ এতিয়া কেনেকুৱা লাগিছে ইয়াত? খুব ভাল লাগিছে মনটো। ইয়াত যে আহিছোঁ, মানে মই যে বুঢ়া হৈছোঁ এইটো মনত নাই অহা, মনটো ভাল লাগিছে। আৰু মই কিবা এটা কৰিব পাৰোঁ, তাৰমানে এনেকুৱা লাগিছে। আৰু সকলোৱে এনেকৈ ব্যস্ত হৈ থাকিলে বুঢ়া হৈছে নালাগে, ভাল লাগিব, বেমাৰ আজাৰ কম হ'ব। আপোনাৰ মা হয়? হয়। আপুনি কেনেকুৱা ভাবিছে যে আপোনাৰ লগত আপোনাৰ মাও আহিছে এইটো বয়সত একেলগে এইটো প্লেটফৰ্মত? মোৰতো মনত বিৰাটেই ভাল লাগিছে, আৰু মা তাৰ কাৰণে আৰু বেছি মনত এটা জোচ আহে। এইটো বয়সত মা যেতিয়া পাৰিছে, আমিও কৰিব পাৰিম। এইয়ে জোচ, এই সপোন ছাকচেছ হোৱাৰ ৱে। এনেকুৱা মানুহ লগ পোৱাটো খুব নিচেই কম, যিসকল খালি চাকৰিৰ পিছত বা কোনো জবৰ পিছত দৌৰাৰ বাহিৰে
যে নিজে এটা এনেকুৱা এটা ৱে লৈছে য'ত মানে কি বেলেগৰো সপোন ছাকচেছ কৰিব। এইটো এনেকুৱা এটা প্লেটফৰ্ম য'ত নিজৰ সপোন একজনৰ সপোনৰ কাৰণে গোটেই মিলিজুলি কাম কৰা হয়, এইটো টিম ৱৰ্ক কৰা হয়। আই এম ডেম চিয়'ৰ যে সকলোৰে সপোন ছাকচেছ হ'ব। এছিয়া বুলি নহয়, আমাৰ যিটো মিডিল ইষ্টৰ হাইষ্ট আৰ্ণাৰ সিদ্ধাৰ্থ সিং ছাৰ আহি আছে। আমি তেখেতৰ আজি প্ৰগ্ৰামটো উপস্থিত হ'ব পাই আমি বহুত নিজকে সুখী আনন্দিত কৰিব সক্ষম। আৰু এই ভেষ্টিজ প্লেটফৰ্মত অহাৰ মোৰ এটাই উদ্দেশ্য, মই যাতে মোৰ লগতে মই 10জনক এই প্লেটফৰ্মটোত ছাকচেছ বনাব পাৰোঁ, যাতে জীৱিকাৰ এটা পথ দিব পাৰোঁ, লগতে নিজৰ লাইফৰ ড্ৰিমবিলাক ফুলফিল কৰিব পাৰোঁ। আৰু আজি যিখন ছেমিনাৰ এটেণ্ড কৰিব আহিছোঁ, সঁচাই ভাগ্য লাগিব। যিখন ছেমিনাৰত আজি সিদ্ধাৰ্থ সিং ছাৰ আহিছে, তেওঁৰ পৰা আমি বহুতো নজনা কথা শিকিব পাৰিম। So first of all, good morning everyone. Myself Dr.Meghali. আজি মই আপোনালোকে দেখা পাইছে, আপুনি যদি ইফালে সাৰাউণ্ডিং কৰে, ইফালে বহুতখিনি ইউথ দেখা পাইছে। হোৱাই ইজ ইট? কাৰণ আজি আমি যোনটো ইভেণ্টত আছোঁ তাতে এইজন মানুহ যোনজনে এই প্লেটফৰ্মটোৰ পৰা 1 crore প্লাছ ইনকাম কৰি আছে। হোৱাই ইজ ইট? আৰু ভেষ্টিজত আপোনাৰ 5 ডিফাৰেণ্ট বিগ প্ৰজেক্টছ আণ্ডাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত এছ'চিয়েটেড হৈ আছে। যাৰ ভিতৰত আছে আপোনাৰ ইউথ এম্পাৱাৰমেণ্ট, ৱমেন এম্পাৱাৰমেণ্ট, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, স্কিল ইণ্ডিয়া আৰু ষ্টাৰ্টআপ ইণ্ডিয়া। সেইটো কাৰণে আপুনি দেখা পাইছে যে এইবিলাক যিমানবোৰ আছে, যিমানবোৰ ইউথ আছে, তেওঁলোক ইয়াতে নিজৰ কেৰিয়াৰ হিচাপত লৈছে। বিকজ ইয়াতে ইউথছ নট অনলি মানে তেওঁলোকৰ ইয়াতে ইনভলভমেণ্ট আছে, বাট দে আৰ টেকিং ইট এজ এ কেৰিয়াৰ কিহৰ কাৰণে লৈছে? কাৰণ ইয়াতে তেওঁলোকৰ ফাইনেন্সিয়েল ছিকিউৰিটি আছে, তেওঁলোকৰ passion, dream, everything can be fulfilled here. Please welcome, please all of you are welcome to this platform. আপোনালোকে ইয়াত মোৰ পিছপিনে হয়তো দৰ্শকসকলক দেখিছে, ইয়াৰ ডিষ্ট্ৰিবিউটৰসকলক দেখিছে। কিয় আহিছে ইয়াত সকলোৱে? আপোনালোকে ভাবি চাইছেনে কথাটো? হয়, সপোনৰ কাৰণে আহিছে। আপোনালোক সকলোৱে জানে যে আমি এইটো জীৱনত আমি যি কামেই নকৰোঁ কিয়, আমি সপোনৰ কাৰণে কৰোঁ। সেইটো হয়তো আমি কোনোবাই নিজৰ সপোনৰ কাৰণে কৰোঁ আৰু হয়তো কোনোবাই আনৰ সপোনৰ কাৰণে কৰে, কিন্তু আমি যি কাম কৰোঁ ইয়াতে সকলোৱে সপোনৰ কাৰণেই কাম কৰে, যাতে সেই সপোনটোক ছাকচেছ কৰিবৰ কাৰণে এটা সঠিক পথৰ সন্ধান পায়। তো আপোনালোকক আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এনেকুৱা এটা প্লেটফৰ্মৰ লগত জড়িত হওক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, গুড মৰ্ণিং, উইচ ইউ ৱেল্থ। Our living legend, our great dynamic double universal ground director, ambassador, none other than Mr. Sidharth Singh sir. Give a big round of applause for. जोरदार तालियों से उनको स्वागत करें, जोरदार तालियों से उनको स्वागत करें।